নমস্কাৰ, মই সহিধৰ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি আমি আহিলোঁ বাঘমাৰা গাঁৱৰ মাজেদি যাম বুলি ভাবিছোঁ আমি, গতিকে বাঘমাৰাৰ এইটো পাহাৰখন চাব আপোনালোকে। এনেকুৱা পাহাৰৰ মাজে মাজে যাই থাকিব কিন্তু ভালে লাগে। বাকী যিয়ে নহওক, বাকী ভৰসা ড্ৰাইভাৰৰ ওচৰত। আমাৰ ড্ৰাইভাৰ কপিল ভাই আছে, তাৰ ওপৰত ভৰসা এৰি দিছোঁ, সিয়ে যি কৰে যি কৰে কৰিব। আৰু অলপ ওচৰত আমি লেফ্ট চাইডে এটা গণেশ মন্দিৰ পাম। এতিয়া দেখাবলৈ চেষ্টা কৰিছিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ, আন্ধাৰ হৈ আছে সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু আমি আহি এখন বঙাল কাটা গাঁও আহি পালোঁ। বাৰীৰ একদম তামোল পাণ আৰু পথাৰত সোণালী ধান আৰু ফুল বাগিচা, এনেকৈ গাঁৱৰ মাজে মাজে গৈ আছোঁ। সঁচাকৈ এনেকুৱা এখন জেগাত জন্ম পাই বহুত প্ৰাউড ফিল কৰিছোঁ। অসমতো যে এনেকুৱা ঠাই আছে ভবাই নাছিলোঁ। বেলেগ জেগাৰ লগত কম্পেয়াৰ কৰিলে এখন ৱৰ্ল্ডত যিমান যি আছে মুঠতে অসমখনে বেষ্ট বুলি ভাবোঁ নিজকে। আৰু আহি এনেকৈ 1 নং বাটাকচি আহি পাই গ'লোঁ। আৰু বাটাকচি এইখিনি পথাৰৰ ফিউচাৰত ব্ৰিজখন আহি পাই গ'লোঁ। আৰু অলপ আগত আমি আহি পালোঁ এতিয়া স্কুলত কেইটামান পেইণ্টিং কৰিছে ল'ৰাকেইজনে। ৱালত বৰ ঠিক আছে ধুম্ৰপান নিষেধ, কিন্তু ওচৰতে আছে ধুম্ৰপান দোকান, কিন্তু স্কুলতহে লিখা আছে নিষেধ। একো নাই, এতিয়া আমি পাই গ'লোঁ বাকাৰাপাৰা। আমি এইখিনি বাকাৰাপাৰা স্কুলতে পঢ়িছিলোঁ আগতে, জাতীয় বিদ্যালয় এখন আছিলে, কিন্তু এতিয়া নাই। সেইখন স্কুলৰ একো চিনাকি বোলা বস্তুৱে নাই আৰু আমি তাতে মেট্ৰিক পাছ কৰিছিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো বেয়া লাগিলে তথাপিও কমেণ্ট এটা কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।